হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এয়া ৰাতিপুৱাৰ সময় এইখিনি আৰু ল'ৰাই চাই আছে টিভি। সি কেমেৰা দেখিলেই জিভাখন উলিয়াই দিয়ে দেই, আপোনালোকে বেয়া চেয়া নাপাব আৰু। সি এনেদৰে টিভি চাই আছে আৰু তাক খাব মই দিয়াই নাই আৰু এতিয়া দিওঁ খাবলৈ। সি পানী খাই গিলাচটো মোক দিছে। তাৰপাছত মই বনালোঁ এয়া ফ্ৰাইড ৰাইচ হাজবেণ্ডৰ কাৰণে আৰু লগতে মই ল'ৰাৰ কাৰণে এক্সট্ৰা কৰি বনাইছোঁ, তাক ভাত দিম আৰু ভাতৰ লগত আছে আলু এনেদৰে মই আঞ্জা এখন বনাইছোঁ। বনাই এটা ডিম ভাজি লৈ পেলাই আঞ্জাখনতে দি দিছোঁ, তেতিয়া বহুত ছফ্ট হৈ যায় কণীটো আৰু খাই সি খুবেই ভাল পায়। তাৰপাছত দুপৰীয়া ভাত খাই আমি যাবলৈ ওলালোঁ এখন পাৰ্কলৈ, ফুৰিবলৈ যাব ওলাইছোঁ। আচলতে মোৰ ছিষ্টাৰ এগৰাকী আহিছে, তো তাৰে কাৰণে আমি তাইকো অকণমান ফুৰাই লৈ আহোঁ আৰু লগতে আমিও অকণমান ফুৰিবলৈ যাওঁ বুলি ওলালোঁ। আৰু মই পিন্ধিছোঁ এইটো মিন্ত্ৰাৰ পৰা অৰ্ডাৰ দিয়া এটা কুৰ্তা, খুবেই ধুনীয়া হৈছে পিন্ধিবলৈ। আৰু কমেণ্টত জনাবচোন মোক কেনেকুৱা লাগিছে। আৰু আমি এনেদৰে ওলাই আহিলোঁ, যিহেতু আমি পাহাৰত থাকোঁ তো ৰাস্তা ভাল, কিন্তু আমি যিহেতু লাইন গাড়ীতে যাম তো সেইকাৰণে আমি আহিলোঁ খোজকাঢ়ি। আৰু এতিয়াও সি জিভাখন উলিয়াই দিছে কিন্তু দেই। আৰু আমি বহিলোঁ ই ৰিক্সাত এনেদৰে বহি, আৰু ল'ৰাও বহিছে। সি খুবেই ভাল পায় দেই, এনেদৰে ফুৰিবলৈ যাব ওলালে তাক একোৱে নালাগে। খোৱা লোৱাও সি আনকি দূৰতেই থ'ব, সি কেৱল খেলিব পাব লাগে। আৰু আহিয়ে আমি প্ৰথমতে কাটিলোঁ টিকট, এনেদৰে তিনিওজনৰে আমি টিকট কাটিলোঁ। কাটি পেলাই সোমাই আহিলোঁ আৰু সোমাই আহিয়ে প্ৰথমতে আপুনি দেখা পাব যে বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি দিবৰ বাবে, শ্ৰদ্ধাঞ্জলিৰ কাৰণে, যিহেতু নামেই হৈছে এইটো শ্ৰদ্ধাঞ্জলি কানন, তেখেতসকলৰ শ্ৰদ্ধাঞ্জলিৰ অৰ্থে মানে এইটো বনোৱা হৈছে, ডাঙৰকৈ বনাই থৈ দিছে। আৰু সেইখিনি হৈছে গাড়ী পাৰ্কিঙৰ ঠাই, তাত গাড়ী পাৰ্কিং কৰিব পাৰি। আৰু আমি আহি গ'লোঁ ফুৰিব। খুবেই ধুনীয়া এটা পৰিৱেশ হৈছিল আৰু বতাহো দি আছিল, যিহেতু গৰম। খুবেই ভাল লাগিছে ইয়াতে, খোজ কাঢ়িবতো খুবেই ভাল। আৰু সকলোতকৈ ভাল লাগে যে ঠায়ে ঠায়ে ফুলবোৰ ইমান ধুনীয়াকৈ ৰুই থৈ দিছে আৰু ৰাখিছেও বহুত ডিচিপ্লিনত, তো বহুতেই ভাল লাগিছে চাই পেলাই। আৰু মানুহে ইয়াত কেৱল বহিবলৈ আহে, খোজকাঢ়িবলৈ আহে, দৃশ্যবোৰ চাব আহে। আৰু বাচ্ছাবোৰে খেলিবৰ কাৰণে বহুত ধুনীয়া ঠাই আছে ইয়াতে। সকলো বাচ্ছাই খেলিবৰ কাৰণে সঁজুলি আছে, ঠাই আছে দৌৰিবৰ কাৰণে। তো বহুত, মোৰ ল'ৰাইটো আহি ইমানেই ভাল পায়, তো সি মানে যাবই নোখোজে আহিলে। আৰু সি লাগি গ'ল পূৰা খেলাত। আমি তাক ৰখিলোঁ, সি খেলি আছে, তো আমি তাক ৰখি আছোঁ এঠাইত বহি পেলাই। তাৰপাছত আমি খালোঁ আইচক্ৰীম। এনেদৰে আইচক্ৰীম খাই উঠিয়ে আকৌ সি খেলিলে। তাৰপাছত আকৌ তাক আমি ৰখিলোঁ, আমিও বহুত মানে ফটো চটো উঠিলোঁ বহুত। উঠি পেলাই মোৰ ছিষ্টাৰজনীও ৰিলচ বনালে, কিবা কানি বনাই। এতিয়া আমি লাহে ধীৰে গৈ থাকিম আৰু অকণমান সময় থাকিয়ে। আৰু ইয়াতে কেইখনমান মই ফটো দিছোঁ আমি উঠা। তাৰপাছত তাৰ পৰা ওলাই আমি আহিলোঁ চেণ্ট্ৰ' মলত আহিলোঁ। আচলতে মোৰ ছিষ্টাৰজনীৰ বান্ধৱী এগৰাকী ইয়াতে কাম কৰে,
তো আমি তাইক লগ কৰিবলৈ আহিলোঁ আৰু দুই এটা বস্তু চালোঁ, কিন্তু কিনা নহ'ল দেই, আমি নিকিনিলোঁ, কেৱল চালোঁহে। আৰু ইমান ধুনীয়া লাগে ইয়াৰ পৰিৱেশটো, কাৰণ ইমান ডিচিপ্লিন আৰু ইমান ডাঙৰ মল এখন, বস্তুবিলাকো বহুত কোৱালিটিবিলাক ভাল ইয়াৰে। এনেদৰে আমি চেণ্ট্ৰেল মলত সোমাই পেলাই লাহেকৈ অলপমান কিবা খালোঁ, খাই লৈ ঘৰত গুচি আহিলোঁ। যদি মোৰ ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট কৰিব দেই।